বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে মানুহৰ বসতি অঞ্চলত বিচৰণ কৰি থকাত সৃষ্টি হৈছে এতিয়া শংকাৰ। বিভিন্ন স্থানত হাতীয়ে বিনষ্ট কৰিছে খেতিপথাৰ। ইফালে চন্দ্ৰপুৰত দেওবাৰে নিশা পুনৰ হাতীৰ আক্ৰমণত নিহত হয় এজন যুৱক। সোণালী ধাননিত বন্যহস্তীৰ বিচৰণ বিনষ্ট কৰিছে কৃষকৰ শ্ৰম। পকা ধানেৰে পৰা পথাৰত এই দৃশ্য দেখিলে সকলোৰে বুকু হম হমাই যাব। কাৰ্বি আংলঙৰ খেৰণী অঞ্চলৰ বগৰীঘাটত এনেদৰে পথাৰৰ পকা ধান ধ্বংস কৰিছে হাতীৰ এই জাকটোৱে। প্ৰায় 50-60টা হাতীৰ জাকটো যোৱা 4 দিনে ঘূৰি ফুৰিছে অঞ্চলটোত। পকা ধানৰ লগতে কুঁহিয়াৰৰ খেতিৰ মাজতো সোমাইছে হাতীৰ জাকটো। বন বিভাগেও জাকটো আঁতৰাই পঠিওৱাত প্ৰদৰ্শন কৰিছে ব্যৰ্থতা। ফলত ক্ষুব্ধ স্থানীয় বাসিন্দা। কণ্টিনিউ ইয়াত থাকে, কিন্তু আমাৰ বন বিভাগ একেবাৰে কাণত নাকত তেল ঢালি শুই আছে। ইয়াত যে হাতী দিন ৰাতি এক কৰি দিছে, তেওঁলোকৰ একো দায়িত্ব নাই। আৰু লগে লগে গুচি যায়, 2টামান বম ফুটাই আৰু একো নহয়। আমি পাব্লিকে একো কৰিব নোৱাৰে, চালা চিকাৰ কৰিলেও নুশুনে। ইফালে দেওবাৰে নিশা চন্দ্ৰপুৰত হাতীৰ আক্ৰমণত নিহত হ'ল বিজু বড়ো নামৰ যুৱকজন। আমচাং বনাঞ্চলৰ ধান খাবলৈ আহিছিল 10-15টামান হাতীৰ জাক। সেই জাকক খেদিবলৈ যাওঁতে হাতীয়ে আক্ৰমণ কৰে যুৱকজনক। চন্দ্ৰপুৰৰ পানবাৰী অঞ্চলত এই ঘটনা। নিশা ঠিক 9 বজাত আমাৰ ইয়াতে হাতীৰ উপদ্ৰৱত আমাৰ বিজু বড়ো নামৰ আমাৰ যুৱকজন মৃত্যু ঘটিছে। তেখেতে হয়তো আমাৰ হাতী অহা গম পাই তেওঁলোকে খেদিব আহিছিলে। আনহাতে শোণিতপুৰৰ বালিপৰাৰ ফুলবাৰী চাহ বাগিচাত উদ্ধাৰ কৰা হয় এই হাতী পোৱালিটোক। নাবেৰী বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ এটা জাকৰ পৰা বিচ্ছিন্ন হৈছিল পোৱালিটো। বন বিভাগে কেইবাবাৰো জাকটোৰ সৈতে লগাই দিব খুজিছিল, কিন্তু ব্যৰ্থ হয় সেই চেষ্টা। শেষত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় হাতী পোৱালিটোক। ফুলবাৰী 13 নম্বৰ লাইনৰ হেৰিয়া কি কয় এইটো তিন লাইনত জাকটো কালি 11:30 বজাত পোৱালিটো উঠি গ'ল। জাকটো গুচি গ'ল। লৈ গ'লে পোৱালিটো লৈ গৈ পেলাই জাকত দিলোঁ। জাকে 5-6বাৰমান আহিছে, তেওঁলোক পোৱালিটো নল'লে। নোলোৱাৰ পিছত আমি এতিয়া পোৱালিটো আকৌ ৰাঞ্জলৈ লৈ আহি হেৰিয়ালৈ কাজিৰঙা এফচি চেণ্টাৰলৈ লৈ যাবলৈ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।